পলি বেগত ৰৈ থোৱা এয়া মোৰ বেঙেনা জোপা। এই পাতটো ডাঙৰ ডাঙৰ পাতকেইটা ছিঙি দিলোঁ। এতিয়া ধুনীয়াকৈ তিনিটাকৈ লাগি আছে, সমান সমানকৈ ডাঙৰ হৈ গৈছে। গুটিটো ইমান ধুনীয়া বঢ়িয়া, পোক চোক লগা নাই। এইকেইটা আমি পলি বেগত এইটো ইমান ধুনীয়াকৈ আছে। জোপা লাগি আছে, ডাঙৰ হ'ল। কালি পৰহি 3টা 4টা ছিঙিছিলোঁ আৰু লাগি আছে। এতিয়া আকৌ ডাঙৰ হ'ল। এয়া ভোট জলকীয়া পৰি আছে, পৰি গ'ল সেনেকৈ কুমলীয়াকৈ পৰি যায়। এইটো ভোট জলকীয়া লাগিছিলে, পৰি থাকিলে আকৌ। ঔষধ চকুত ব্যৱহাৰ কৰা নাই, এনেকৈ মই নিজৰ ইচ্ছামতে লাগি আছে। সিহঁতে সাৰ চাৰ দিয়া নাই, এনেই পাত সাৰ দিছোঁ, গোবৰ সাৰ দিয়া নাই, ৰাসায়নিক সাৰ একো নাই দিয়া। পাত সাৰ আৰু বোকা মাটি বালি মাটি মিক্স কৰি মই ইয়াতে ৰোপণ কৰিছিলোঁ। ধুনীয়াকৈ এতিয়া গছবোৰ ধুনীয়াকৈ গুটি লাগিছে। এইকেইটা মই ভাজিয়ে খাম। আকৌ 2 দিন পিছত আকৌ লাগিব। ডাঙৰ হোৱা নাই, সৰুকৈ লাগি আছে। এইটো চিঙিলো। ভোট জলকীয়া লাগিছে, এয়া কণ জলকীয়া জোপাও গুটি লাগিছে। এয়া বহুতখিনি গুটি হৈছে কণ জলকীয়া জোপা। পলি বেগতে মই বস্তাত ভৰাই ৰুই থোৱা আছিলে। এখন নাৰ্চাৰী, মোৰ নাৰ্চাৰীখনত বিভিন্ন ধৰণৰ ভেৰাইটি আছে। এই ভেৰাইটি ধুনীয়া ধুনীয়া ভেৰাইটি। এইটো হ'ল চেন গ্ল'ৰী। এইটো সময়ত লমালমে ফুলিব, ধুনীয়া লাগিব। যেতিয়া ফুলিব দেখিবলৈ ভাল লাগিব। এইবোৰ অৰ্কিড মই ৰুই থৈছোঁ। এইকেইটা অৰ্কিড বিভিন্ন ৰকমৰ। এইটো বেলেগ ভেৰাইটি অৰ্কিড, এইটো বেলেগ ভেৰাইটি, এইটো বেলেগ ভেৰাইটি। এইটো কপৌ ফুলৰ হয়, এইটো বেলেগ ভেৰাইটি হয়। এইটো হেজাৰী গোলাপ মই মাটিতে ৰুই দিছোঁ। এইটো এই কেদাং ফুল বুলি কোৱা হয়। এয়া কলি ওলাই আছে, ফুলিবগৈ। পুলি শেষেই হৈছিলে, আকৌ এতিয়া কলি ওলাইছে, ফুলিব। সেয়া কলি, চব কলি ওলাইছে। টাবত ৰোৱা আছিলে। মই এই ভেৰাইটি ইমান ধুনীয়া হ'ব, বেঙুনীয়া কালাৰ হয়। এইবিলাক ভেৰাইটি। এইটো কচু ফুল, কি নাম জানো। এইটো অনলাইনত অনলাইনত আনিছিলোঁ। এইটো পচাই ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পাছত এতিয়া ফুল ফুলিছেগৈ। আৰু এইটো নাৰ্জী ফুল। এইটো হ'ল মোৰ অৰ্কিড। এয়া নতুনকৈ বৰষুণ দিয়াৰ কাৰণে নতুনকৈ শিপা ওলাইছে। এইবোৰ ধুনীয়া ধুনীয়া শিপা ওলাইছে। বৰষুণ দিয়াৰ কাৰণে এইটো পোকা মেলি ওখ হৈ গৈছেগৈ। ইমান ধুনীয়াকৈ ওখ হৈ গৈছে। এইটো হালধীয়া কালাৰ হয়। এইটো হাইজেণ্ডিয়া পুলি শেষ হ'ল, মৰহি গ'ল। এয়া এইজোপা হাইজেণ্ডিয়া ফুল আছিলে, বহুত ধুনীয়াকৈ ফুলিলে। সেয়া মৰহি গ'লগৈ। কিছুমানে এৰজীয়া হৈ গৈছে। আৰু ইয়াৰ কালাৰটো ইমান ধুনীয়া, হাইজেণ্ডিয়া কালাৰটো ইমান ধুনীয়া কালাৰ। এইটো পুলি হৈ গ'ল। এইবোৰ ভেৰাইটি এইবোৰ মোৰ গোলাপ কাটিং আছিলে, ছাগলীয়ে প্ৰায় টকলা কৰি থৈছে। এতিয়া আকৌ পোকা মেলিব। এইটো আকৌ কাটিং কৰিলে ধুনীয়াকৈ পোকা মেলি ফুলিবগৈ। এইটো ছাগলীয়ে প্ৰায় শেষ কৰি দিলে। আৰু
এইজোপা আইজেণ্ডিয়া ফুল, ইমান ধুনীয়া কালাৰ। চাওক, জুম কৰি দিছোঁ। এইটো দুটা কালাৰ হৈ আছে। এতিয়া বেঙুনীয়া টাইপৰ, এটা পিংক কালাৰ, ডাইৰেক্ট পিংক কালাৰ। লমালমে ফুলি আছে আইজেণ্ডিয়া ফুল, ইমান ধুনীয়া। আৰু এইটো কটনা আছিলে, এইজোপা কটনা। আৰু এইটো মই মাটিত ৰুইছোঁ, ইন্দ্ৰমালতী। আৰু এইটো এজলীয়া আছিলে, এজলীয়া এপাহ পুলি আকৌ মৰহি গ'ল। বহুতখিনি এপাহ পলাই ফুলিলে এজলীয়া, এতিয়া পুলি শেষ হ'ল, ছিজন শেষ হ'ল। আৰু এইজোপা হ'ল আসনাহানা। ইয়াৰ ফুলটো ইমান ধুনীয়া ফুলে, গোন্ধ ধুনীয়া, ধূপকাঠিৰ নিচিনা গোন্ধ ওলায়, ইমান ধুনীয়াকৈ ফুলে। আৰু এয়া মোৰ নাৰ্জীজোপা, ইমান ধুনীয়াকৈ ফুলি আছে চাওক। এইজোপা নাৰ্জীজোপা, ইমান ধুনীয়াকৈ। আৰু এজোপা দেখুৱাই আছোঁ, এয়া ফুলৰ পৰাও ফলবিধো মই ৰুইছোঁ। ফল সেয়া ভাতকেৰেলা, এয়া গুটি লাগিলেগৈ। মোৰ কালি পৰহিয়ে ৰোৱা আছিলে, এমাহে হোৱা নাই, নিজে নিজে পোকা ওলাই ডাঙৰ হ'ল। এতিয়া গুটি লাগিলে, দুটা গুটি আছে, এতিয়া খাব পৰা হ'লগৈ। এইটো আমি ছিঙি খামগৈ এতিয়া। এইটো এতিয়া ছিঙিয়ে দিম, ছিঙিবলৈ অলপ অসুবিধা পাইছোঁ। এইটো কটাৰীয়ে কাটিবগৈ লাগিব। এয়া মোৰ নাৰ্চাৰী, এনেকৈ মই নাৰ্চাৰীখন সজাই থৈছোঁ। আৰু এইজোপা কালি পৰহি ধুনীয়াকৈ ফুলিলেগৈ। এইজোপা মই ভিডিঅ'ত দিছোঁ, এয়া কিমান ধুনীয়াকৈ ফুলিছে। এইটো অনলাইনত অনা আছিলে গুটিটো, দুবাৰমান ফুলিলেগৈ আৰু ফুলিছে এতিয়া, ইমান ধুনীয়া চাওক। আৰু এইটো আসনাহানা আছিলে, আসনাহানা ইমান ধুনীয়াকৈ ফুলি আছিলে। এইটো আসনাহানা, গছজোপা নাই, অকণমানি, ফুলটো ইমান ধুনীয়াকৈ ফুলিছে, পাত চাত নাই। মই সেইকাৰণে বেলেগ পলি বেগত ৰুই থৈছোঁ। আৰু এনেকৈ মই বাৰান্দাত কেইজোপামান ভেৰাইটি ৰুই থৈছোঁ ফুল চাওক। এনেকৈ এংগিং পটতো দিছোঁ। এইটো ঢেকীয়া ফুল, হেংগিং পটত লগাই থৈছোঁ, এনেকৈ দি থৈছোঁ। ভাল লাগিছে নাই কমেণ্ট কৰি দিব। ইমান ধুনীয়াকৈ মই ৰুলোঁ। আৰু বুটাম ৰ'জ বুলি কোৱা হয় এইটো, ইমান ধুনীয়াকৈ লমালমে ফুলি আছে। এইজোপা ছাগলীয়ে খাব নাপালে, সেইকাৰণে অকণমান বাচি আছে। এইটো বেলেগ জেগাত পোৱাৰ কাৰণে এইটো ছাগলীটো খাব নাপালে, নিজৰ ছাগলীয়ে খাইছে বাৰু, হ'লেও ইমান বেয়া লাগে ছাগলী খোৱাৰ পাছত। আকৌ পোকা মেলিব বাৰু, হ'লেও এইটো বুটাম ৰ'জ কিমান ধুনীয়া চাওকচোন, টোপা টোপাকৈ লাগি আছে। এইটো পিংক কালাৰো নহয়, ৰঙাও নহয়, ইটা কালাৰ ৰঙৰ। এতিয়া মোবাইলত কালাৰটো ইমান ডাইৰেক্ট কালাৰটো ওলোৱা নাই, এইটো ইটা কালাৰ বুলি কোৱা হয়। বুটাম ৰ'জ, ইটা কালাৰ, ইমান ধুনীয়া লাগিছে। আৰু এইজোপা আইজেণ্ডিয়া পুলি কিমান মৰহিয়ে নাযায়গৈ। এয়া ফুল ইমানকৈ লমালমে লাগি এতিয়া সেউজীয়া হৈ গৈছেগৈ ফুলি ফুলি। আগতে বগা আছিলে, এইজোপা এনেকৈ কালাৰ, ইমান ধুনীয়াকৈ ফুলিছে চাওক। ইমান আইজেণ্ডিয়া ফুল মোৰ এভেইলেবল আছে ইয়াত, কোনোবা ল'লে ল'ব পাৰে। কিন্তু কপৌ ফুল পুলি শেষেই হোৱা নাই আমাৰ, ফুলিয়ে আছে।
পুলি শেষ হৈ পোকা মেলিছে, নতুন নতুনকৈ সেয়া নতুন নতুনকৈ ইপা ওলাইছে। এই ধুনীয়া ধুনীয়া চাওক, এইটো ইপা ওলাই আছে। এইটো কোনটো আছিলে, কোনটো দেখুৱাই আছে, এইটো 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 ইমান ধুনীয়াকৈ ইপা ওলাইছে। এইটো লমালমে এই অৰ্কিড ফুল মোৰ এয়া লমালমে ফুলবোৰ ধুনীয়াকৈ পকা মেলি ডাল ওলাইছেগৈ। এতিয়া অহা বছৰ আকৌ ফুলিবগৈ। আজিৰ ভিডিঅ' সিমানে দেখুৱাইছোঁ। টাটা বাই বাই। লাইক কমেণ্ট ছাবস্ক্ৰাইব দিব। থেংক ইউ।